হেল্ল' এভৰিৱান, পুনৰ আকৌ এটা মিনি ব্লগৰ সৈতে মই আপোনালোকক পুনৰ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা মোৰ শুওঁতে দেৰি হ'ল, প্ৰায় 12:30 হৈ গৈছে। যিহেতু ছানডে টিউশ্যনো নাই, সেইকাৰণে দেৰিকৈ উঠিছোঁ। আৰু ৰোজা লগাৰ পৰা টোপনি হোৱা নাছিলে। আৰু মায়ে ৰাখিলে আজি মাছ বিকেট 15 কিলো ওজনৰ ভগাই ৰাখিছোঁ বাৰু। গোটেইটো বোলে ইমান খাব নোৱাৰোঁ, আৰু ধুনীয়াকৈ ভাবিলোঁ আজি বিহাৰৰ সৈতে বনাম। তাৰপিছত ফ্ৰেছ হৈ আজানো পঢ়িলে, নামাজখিনি পঢ়িলোঁ। তাৰপিছত গ'লোঁ কিটচেনলৈ। যিহেতু বহুত টাইম লাগে, সেইকাৰণে এডভান্স সোমাই দিওঁ। এতিয়া অকণমান ৰেচিপিটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। প্ৰথমতে মই বিলাহী আৰু পিঁয়াজখিনি ভাজি লৈছোঁ। তাৰপিছত এইখিনি গ্ৰাইণ্ড কৰিছোঁ। গ্ৰাইণ্ডখিনি হৈ যোৱাৰ পিছত কেৰাহীত অকণমান তেল দি আকৌ ভাজি লৈছোঁ বিহাৰখিনি। তেল কম হোৱাৰ কাৰণে অকণমান তেল দিছোঁ। তাৰপিছত ভাজি মছলা দিলোঁ, গোটেইখিনি যি মছলা লাগে। তাৰপিছত অকণমান পানী দি আকৌ ভাজিলোঁ। তাৰপিছত মাছখিনি পেলাই দিলোঁ। মানে কেৰাহীত পেলাইছোঁ দেই, বেলেগত পেলাই দিয়া নাই। ল' ফ্লেমত মাছখিনি অকণমান হ'ব দিলোঁ। তাৰপিছত অকণমান পানী দিলোঁ। পানীত দি মাছখিনি লুটিয়াই দিছোঁ যাতে একো গোন্ধ নাথাকে। আৰু আনফালে মই পোলাও পাতি দিলোঁ। আৰু পোলাওত পানী দি পিনে মই পদিনা অকণমান দিছোঁ যাতে টেষ্টটো ধুনীয়া হয়। আৰু মাছতো অকণমান পদিনা দিছোঁ দেই। তাৰপিছত আনফালে পাপৰ ফ্ৰাই কৰিলোঁ আৰু মাছৰ খাৰ বনালোঁ। আৰু আনফালে বুট পাতি দিছোঁ আৰু পকৰি বনাই আছোঁ। ফাইনেলি আমাৰ ইফতাৰী যা যোগাৰ হৈ গ'ল। আৰু ভাইটি, আব্বা, আম্মা, ভণ্টি সকলোবোৰে প্লেটিং কৰি আছে, কাৰণ ইফতাৰৰ কাৰণে বেছি টাইম নাই। আৰু আম্মাই সকলোকে মাছবোৰ ছাৰ্ভ কৰি দি আছে। ডাঙৰ মাছ বা তেনেকুৱা কিবা ৰাখিলে আমি কেম্পাছৰ সৈতে মিলিজুলি খাওঁ আৰু সকলোকে দি ভাল পাওঁ। আনফালে আমাৰ প্লেটিঙো হৈ গ'ল। আব্বাই মছজিদলৈ লৈ গ'ল আৰু আমিও অজু কৰি মেলি আহিলোঁ বহিবলৈ। আজানো পৰিলোঁ, আমিও ইফতাৰ কৰিলোঁ। আজিলৈ পাই